বয়ে যায় মায়া হানি তাই উভতি বাৰে বাৰে চাই। মুখখন কিবা ফেকেটা ফেকেট লাগি আছে অ, শিখৰ অলপ খাই লো। ক'ত থলো ৰে চালা? বিচাৰি পোৱা নাই যে। কালিতো গগনৰ দোকানৰ পৰা খাম বুলি আনি থৈছিলো। ক'ত থলো আনি? আহে পাই পেলাই দিয়া নাইতো। অ মাই মৰিলো আজি। যদি গম পাই কেনেবাই মই এইবোৰ খাওঁ বুলি চেণ্ডেলেৰে কোবাব। বিচাৰি চাওঁ ভালদৰে আকৌ এবাৰ। সেইটো পেণ্টৰ পকেটতে আছে। ময়ো কি পাগল চালা। কিয়হে কিবা ভাল লাগিছে মুখখনত এইখিনি পৰাৰ পাছত। মিংকু, ঐ মিংকু, ক'ত মৰি আছ? মা দেখোন মুখৰ পৰা এইখিনি পেলাই দিবও নোৱাৰো। মা কি ভৰাই আছ তই? মুখত কথা ক'ব পৰা নাই যে। তামোল মা, মুখখন কিবা অকট অকট লাগি আছে। তামোল এখনকে চুবাই দিছো। বেলেগ কিবা খোৱা নাইতো? চাবি কিন্তু চেণ্ডেলৰ কোবত দাঁত সৰি যাব যদি গম পাওঁ সেইবোৰ খোৱা। নাই অ মা, কি যে কোৱা তুমি। মই সেইবোৰ মুখত দিয়াটো দূৰৰে কথা, হাতেৰেও চুই নাচাওঁ। সেইবোৰ বাদ দে। কালিলৈ মাটি কেইডৰা বোকা দিম ভাবিছো। ৰোৱনীও মাতি আহিলো। ধন্তীহঁতৰ ট্ৰেক্টৰখন ফোন কৰি সুধচোন দিব পাৰিব নেকি। ঠিক আছে, মই সুধি কৈ আছো বাৰু, তুমি যোৱা। জলদি কবি, নহলে আকৌ বেলেগত বিচাৰিব লাগিব নহয়। ঠিক আছে। Hello, darling. Nice to see you. It's been... হেল্ল', ঐ ধন্তি, ক'ত আছ? ঘৰতে আছো। কি হ'ল কৈ যা। কালিলৈ মানে আমাৰ মাটি কেইডৰামান বোকা দিয়া কথা আছে। তহঁতৰ ট্ৰেক্টৰখন পাম নেকি? তেল ভৰাই ল'ম আমি। মই নাজানো ৰে মাইলা, দেউতাক সুধি কৈ আছো ৰ। সুধচোন জলদি। দেউতা, কালিলৈ মিংকুহঁতৰ মাটি অলপ বোকা দিব বোলে। ট্ৰেক্টৰখন বিচাৰিছিল, তেলটো ভৰাই ল'ব বোলে। নাই দিব নোৱাৰো। কালিলৈ আমাৰো বোকা দিব পাৰো। আৰু মিংকুৰ পেটেলা বাপেকটোৱে পুতেকক বুলেট কিনি দিব পাৰিছে, ট্ৰেক্টৰ এখন কিনি ল'ব নোৱাৰে। ঐ ভাই, কালিলৈ আমাৰো বোকা দিব পাৰে বোলে, সেইকাৰণে ট্ৰেক্টৰখন দিব নোৱাৰো। হ'ব দে, তোৰ বাপেৰে কোৱা কথাবোৰ চব শুনিলো। তোৰ বাপেৰটো বৰ হিংসা কৰি আও। নালাগে তহঁতৰ ট্ৰেক্টৰ। আমাৰ দেউতাই কি আনিব নোৱাৰে ভাবিছ নেকি? আজিয়ে আনিম আমি। তহঁতৰখন সৰুহে, আমাৰ ডাঙৰ এখন আনি আছো, চাই থাক। মাইলা মিংকু বাই শুনচোন, এই ফোনটোৱে কাটি দিলে। আমাৰ দেউতা ডালো দেই। এনেকৈনো মানুহক কথা কয়নে? বেয়াই পালে কিজানি। মাও, দেউতা ক'ত আছা? কি হ'ল অ, ইমান খঙত আহিছ? দেউতা, আমি ট্ৰেক্টৰ এখন আনোগৈ ব'লা। তই বলিয়া হলি নেকি? পইচা গছ নেকি তোৰ বাপেৰৰ ঘৰত? নহয় অ দেউতা, ধন্তীহঁতৰ ট্ৰেক্টৰ এখন খুজিছিলো। বাপেক ডালে কি ক'লে জানা? তাৰ পেটেলা বাপেকে বুলেট কিনি দিব পাৰে পুতেকক, ট্ৰেক্টৰ এখন কিনি ল'ব নোৱাৰে। সেইকাৰণে কৈছো। ধন্তীৰ বাপেকে তেনেকৈ কৈছে? কি ভাবিছে এই ধনীৰামৰ পুতেকক? বুলেট কিনি দিব পাৰিছে যেতিয়া ট্ৰেক্টৰো কিনি আনিব পাৰিব। ওলা, আজি এতিয়াই আমি এখন ট্ৰেক্টৰ আনিমগৈ। ব'লা দেউতা, মই বুলেটখন উলিয়াওগৈ, তুমি আহা। ঐ, মাৰক কথাটো কৈ যাও। হেৰা, শুনিছা? এইফালে আহাচোন। কি হ'ল অ? কাম এটা কৰি থকা শান্তি নাই। আমি ট্ৰেক্টৰ আনিবলৈ যাওঁ। কালিলৈ যিমান পাৰা ৰোৱনী মাতি দিয়া। বলিয়া কুকুৰে কামুৰিলে নেকি বাপেক পুতেকক? হঠাৎ ট্ৰেক্টৰ আনিব ওলালে। বলিয়া কুকুৰে নাই কামোৰা। আনৰ ট্ৰেক্টৰ আশা কৰি থাকিলে নহব, সদায় নিজৰ বস্তু হ'ব লাগে। নাজানো আৰু কি কৰিব ওলাইছে, আনে যদি আনক গৈ আৰু। দেউতা, আহা আকৌ, দেৰি হৈছে। গৈছো, তই বাইকখন ষ্টাৰ্ট কৰ। আহিছো দেই আমি। দেউতা, ডাঙৰ ট্ৰেক্টৰ এখন ল'ম। ধন্তীহঁতৰখন সৰুহে, আমি ডাঙৰ এখন ল'ম। দোকান পাই লওঁগেচোন। ভালদৰে চলা বাইকখন। ইমান স্পীডত চলাইছ, উৰি যাম যেনহে লাগিছে। ট্ৰেক্টৰ কিনিব আহিলোহে, তোৰ চাইজ যিটো, ট্ৰেক্টৰ চলালে আৰু চাইজেই নাথাকিবগে। আৰে দেউতা, তুমি কিয় চিন্তা কৰিছা? মই থুৰি সদায় চলাম। ড্ৰাইভাৰ ৰাখিবা। সেইটোৱে কৰিব লাগিব, উপায়ো নাই। জোৰমলয়া কোন দেখলৈ বাতৰি নিয়া। কি গৰম বে, গলি গলি পানী হৈ যাম দেখোন ৰে। সূৰ্য দেৱতাৰ ঘৈণীয়েকে মৰিল নে এৰিয়ে গ'ল? ইমান টিকা ফটা ৰ'দ দিছে। বহুত দীঘল জখলা এডাল পোৱা হলে ন, ইমান টিকা ফটা ৰ'দ দিয়া মছলা বাহিৰ কৰি থৈ আহিলো হয়। ঐ বাপু, কি কৰি আছ অকলে অকলে ইয়াত বহি? কি কৰিবি আৰু, আজিকালি তহঁতৰ দেখা দেখিয়েই নাই। অকলে অকলে নবহি ক'ৰ পৰা এতিয়া লগত বহিব ভূত এটা আনো।
সেইবোৰ বাদ দে, আমাৰ লগত যাওঁ, ট্ৰেক্টৰ আনোগৈ। কি ৰে, ট্ৰেক্টৰ আনোগৈ হঠাৎ? ৰে, ধনটিহঁতৰ ট্ৰেক্টৰখন খুজিলো, চিকটা হিংসাগুৰিয়া বাপেকডালে দিব নোৱাৰো ক'লে। খঙতে ভাবিলো ট্ৰেক্টৰ এখনকে উঠাই দিওঁ বুলি। আইও, ধনটি বাপেকডালৰ কথা নকবি, আও বৌ হিংসাগুৰিয়া মানুহ বে। বে, সেইটো খঙতে আহিছো ট্ৰেক্টৰ নিবলৈ। বহি লহি, দেৰি নকৰিবি। পাপু, তই গ'লে ভালেই হ'ব, দুয়োটাই ট্ৰেক্টৰখন চলাই আহিব পাৰিবি, মই তেতিয়া বুলেটখন লাহে লাহে চলাই লৈ আহিব পাৰিম। মাজতে বহি ল, এনেও সৰু পোৱালি মোৱালি মানুহ। ধৰি ল দেই ভালদৰে। ট্ৰেক্টৰ ট্ৰেক্টৰ, আন বান চান, খেতিয়কৰ চান ট্ৰেক্টৰ। মিংকু ভাই এনেকৈ কিয় চিঞৰি আছে? মইতো হৰেক মালবোৰহে চিঞৰি যোৱা শুনো এনেকে। লকডাউন যে, সিহঁতৰ বিজনেছবোৰ চপত হৈছে, সেইকাৰণে এনেকৈ চিঞৰি থাকে। কি যে দশা হৈছে লকডাউনটোৰ কাৰণে। দোকানী, আজি আকৌ আহিলো পাই। আৰে দাদা, দেখোন আজি আপোনাৰ কাৰণে বুলেট ল'ব আহিছে নেকি? কেনেকুৱা ল'ব কওক? নহয় হে, আজি ট্ৰেক্টৰ এখনহে নিবলৈ আহিছো, ট্ৰেক্টৰহে দেখুওৱা। আৰে দাদা, আপুনি আমাৰ ৰেগুলাৰ কাষ্টমাৰ হৈ গ'ল, প্ৰথমে চাহ অলপ খাই লওক, ৰ'ব। ঐ চতু, যাচোন চাহ 4 কাপ লৈ আনিবি। দেখিছ ভাই, কিমান তেলীয়া ইহঁত, চাহ খুৱাই লৈছে। দাদা, দোকানী দাদা, আপোনাৰ ওচৰত কেনেকুৱা ট্ৰেক্টৰ আছে? আমাক নিজে নিজে চলি যোৱা এখন লাগিছিল। আমাৰ গা চাইজ দেখিছে, ট্ৰেক্টৰ চলালে এইটো চাইজ ক'ত যাব ঠিক নাই, পাছত বোলে মিষ্টাৰ ইণ্ডিয়াখনৰ দৰে গায়েবে হৈ থাকিলো। কি হ'ব তেতিয়া? ভাইটি, কিছু জমনি কৰা তুমি। ক'ত পাব তেনেকুৱা ট্ৰেক্টৰ? নাপাবতো তেনেকুৱা ক'তো। হ'ব, ট্ৰেক্টৰ দেখুৱাওক এতিয়া, দেৰি হৈছে আমাৰ। এইখন চাওক, চলাই আৰাম পাব, মাটিৰ নামৰ নিচানো নাথাকিব। নালাগে এইখন, কি পিলিকা মিলিকা এখন দেখাইছা, ডাঙৰ এখন দেখুৱাহে। এখন চাই যাওক, তাতকৈ ভাল মহেন্দ্ৰ কোম্পানী, চলাওতেও ভাল পাব আৰু নমৰালৈকে টিকিব। এটা বেছি চাই নাথাকো, এইখনকে লৈ যাও। হ'ব তেনেহলে এইখনকে লৈ যাও। ভাইটি, কি কাগজ পত্ৰ কৰিব লাগে দিয়া, কৰি লৈ যাও আৰু। হওক দাদা, কৰি ল'ব। আপোনালোকৰ সকলো কাম হৈ গ'ল, ট্ৰেক্টৰখন লৈ যাব পাৰে। বৈ মিংকু পাপু, আৰু মিংকু, তই ট্ৰেক্টৰ চলাই যা আৰু মোক বুলেটৰ চাবি দে। এইটো লোৱা, ভালদৰে চলাই যাবা, কৰবাত গৈ ভৰি হাত কঁকাল নাভাঙিবা। হ'ব দে, তহঁত চল বসন্তি, চল, বহুত দেৰ জানা হে।